है ए सब गाइस रिकी काम নাই ই মারবাই নরে ই ওই একবার আন্ডা গুল আমার রিকি টারজান বই এটা কথা দেখাও কি বলো থাইল্যান্ডের পৰা আহিছো তুমি কি নকলা এই জাপানৰ $25 আৰু ইটো মোৰ আমেৰিকা এইটো $52 লাগিছে এইটো পুৰা দামী হয় এই সব গাইস এই ডংকল দেখছে এই ডংকল মারি মই লং দেখা এই ডংকল মারি মই গাইস দেখছে লাকি কি মার ডংকল মার কি ভাই ডংকল মারব কি করি মানে সবে সবরে সবে ডংকল মারি দিলে আমি অকলে মারলে নহব কাৰণ অকলে মাৰি ধৰি দিও পানী দুই কৰবা কাৰণে এটা ইয়াত মই মাৰ দিম ই বৰ্তমান দিব কি কৰিম ভাবতো পানীটো আইৰন আছে গাইস পানীটো আইৰন আছে সবাই জানে ডংকল পানী আইৰন থাকে এটো কই লাভ স্টার্ট ভাই আৰু কিবা কব ওই দূরতি এ সব গাইস রেকি কাম নাই ই মারবাই নরে ই ওই এখন আরে কি মারছো এগা সাই ফানু পাওয়ার মাই আছে পুরা পাওয়ার দিয়েছে পানি দিতে পারাই নাই এটা পানি আমরা বতাবো আর ফিল্টার পানি এনো আমি এটা সো গাইস সাবো পানি গাইস পানি ভরে আছো এবাৰ ফানু কিবা কক সো গাইস এতিয়া এটা ইনকে কোন না ইনকে কৰ এনেকে দি এনেকে ল কি হবাস না তই জীৱক দি সো গাইস এটা মই আটা মাৰিম আৰু ইফালে এই আছে আলু চালু আছে ইগলা লাকি কাটবো মই নাকাটো কাৰণ আমাৰ ভাগ কৰি লৈছো মই মাৰিম আটা ই কাটবো এইবিলাক না কি গাইস কাটিম মই জানো কাটিয়া গাইস দেখি আছে বাহে পানী দি আছে মইতে আলু গাবা এটা মই আমাৰ লৰা গাইছি আপো না মানে আবু আমাৰ আইতা বেমান না এটো কানে আবু কাম বসো আমি ই মারবা নৰে ই কাম নকৰে একনৰ ফালতু লাগি কাম নকৰে অ ঘুমাই থাকে মই কৰি সেইকাৰণে মই বিলা কাট পাৰি আছো বিলা ৰাতি কাট পালে মই অকল কি আটা মাৰি আটাৰ গুটিও মালবই গুটি বনাবই আটাটো মাৰিলেও পাই আছো মই এটা আটা মাৰি ললো এই সব বাৰে আটা মাৰি দিছি এইবিলাক মই আটা মাৰলো হাত চাত বিষাই গৈছে আটা মাৰি ফেনে ইফালে লাকিয়ে বাপৰে বাপ সেই তাৰ কাটাৰ মচন দেখি হাঁহি উঠা হৈছে যিহে তাৰ কাটাৰ মচন সি আলু কাটবা নৰে উপায় নাই এতিয়া সিয়ে কাটবা লাগব কাৰণ মই আটা মাৰলো না দে তাত আজি মই মানে মাষ্টাৰ চেফ হ'ম আজি মই সেই বনাম খানাখিনি মই বনাম আজি লাকি কেমেৰামেন হ'ব লাকি কেমেৰামেন হেল্ল গাইস আপুনি চাই থাকক ফানুই আটা বেবি আছে ৰুটি মাৰি আছো গাইস ৰুটি মাৰি আছো পুৰা এলা আমি ৰুটি আৰু ভাজা বনাম দেখাম পুৰা আজি মই মাষ্টাৰ আছে আৰু মই এই সবজি কুটিব ও মানে ডেকোৰেটটো কৰিব আছে কিন্তু নকৰিলো ডেকোৰেটটো আৰু মই মাষ্টাৰ জিমক দি তো গাইস দেখি কিমান ফালতু সি চলে আকৌ নকৰে আকৌ ঘুমাই আছে চাও ইফালে সি এতে ঘুমাই আছে এতে মোৰ ৰুটি বেলা লাগা হৈছে এইবিলাক হ'ব দে গাইস দে বনালে লগ পাই আছো ৰেকিৰ আমাৰ প্ৰথমতে আহিছিলে ৰেকিৰ হাগা লাগিল প্ৰথম ৰেকি দছি আমি ইয়াতে প্ৰথম আমি আইছিলো ইয়াৰ লাগিলে হাগা ইয়া কি দছি তো পৰা ইটা কৈছি হাগা লাগছি বোলে বা হি ৰখাই নাই বেলেগ গৈছি কিন্তু গাইস আজি ৰাতিকে লাইনো গেল চালা মজা দিব লাগা আছিল ধই বে গৰম লাগিব কিনি কৰলো গাইস মই এটা লাকি কৰবা লাগব হিন্দি মোৰখিনি কৰি ললো এইখিনি লাকি কৰব দে কৰ ভাই তই আৰু নকৰো মই আটা মাৰি কিনে হাত চাত বিষাই গৈছি হিনি তই কৰ ৰুটি বেলাখিনি অলপ কৰি দি বাকি মই বনাই দিম জানা কি বাকি একো নকাৰ হুন তই কি বাকি বনাখিনি মই বনাই দিম হিনি তই কত দি হিনি তই কত দি দে মই বেয়া হবে গাইস বেয়া নাপাব মই ফার্স্ট টাইম বেবি আছো মই বনাব জানো তো ক্লাস এক্সপেরিয়েন্স আছে কি সি হা
লেটিংৰ কি লেটিংৰ খেলি না মাৰিব পৰা নাই সোমাই তইও যে আর খিলিছিলি না আমরা ইস রাম কোন সময় কিছু গন্ধ কি খিলি রে জোরে জান তো এই গুস 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 মই যাও ওলাইছি ওলাইছি দে ই শালা লেটিংৰ ক্লিয়াৰ বা নৰে গাইস কি ফালতু মানুহ মোক লেটিংৰ লৈ আহিছে ক্লিয়াৰ মাৰা নাই ই শালা লেটিংৰ খিলি দিবা পাগল হৈ কি শালা থৈ তই মানুহ মারবি দে যা হাগিলো আরামত এই মাত্র মানে মই চাবা গেছটো কি হাগবা গেল না সি মানে মই উপরে ফুটতে আছিল সেফালে মই জাপ মাৰি কেনে চাইছো সি তাতে হাগি হাগি মানে ৰিল চাই আছে কি ভাল পাই মোবাইলটো হাতত পৰি গেলে কি কৰব সি কান্দব এতিয়া হাগি হাগি ৰিল চাই না সেই সি ফালতু মানুহটো অলপমান এতিয়া আমি বনাও সব যোগাৰ কৰিলো গাইস চব্জি কটলো এক ত্ৰিপুৰ ফ্লিপুৰ আদম চাবা চাবা কৰিব আৰু এক সেকেন্ড গুটি বেবি আনছি গুটি বেলছো গুটি বেলছো গাইস ও মান বেয়া পাবে কিন্তু বেয়া নাপাব গাইস আৰু আমি আমাৰ ভালদা আই মনে এতিয়া গুটি কৰবা জানা না তই জানো মই গুটি কৰবা জানা হা গুটি তো কৰলো মই চব্জি তো ভালদা আই চব্জি বনাব মই গুটি বনাম আৰু ভালদা কিবা ক'ব নেকি মইতো কোনো কোৱা নাই মই এতিয়া আনো এতিয়া মানে ৰান্ধি আছে না এইটো আকো নকই আৰু ৰান্ধি ডিস্টার্ব পাবি আৰু দিগদাৰ হৈ যাব নহলে পিছত আকৌ আমি বনাব লাগিব হত নহব না আৰু এইটো আনিলে আৰু তো খালা এইফালে আও ये पूरा फिशिंग फाटेल ले फिशिंग का पांजी एरो इटुमा डायलॉग दे इका लाखी फेला दूरत जा दे चिंपांजी दे चिंपांजी बोलो ই হপা হাফ পেন্টত লাহে লাহে মুতি থাকে অলপ হয় নাই লাগে এই কিন্তু গাইস মোরে লুকটো কেনে লাগছে লুকটো একদম পুরা মজা লুক আহিছে না এটু মানে মই এটা স্টাইলিশ বুলি কয় স্টাইলিশ এতিয়া বনাও আমি খানা আহি যাও ইফালে আহি যাও আপুনি বনাব ৰুটি মই বনাম সবজি গাইস লাকি বনাব ৰুটি মই বনাম সবজি চাই যাও পুৰা ভিডিও এটু মানে মোৰ সেই জাপানৰ $25 আৰু এটু মোৰ সেই আমেৰিকাৰ এটু $52 লাগিছে এটু পুৰা দামী হয় দেই তেল ঢালি দিছো এতিয়া গাইস তেলটো লাকি তেল বন থাকা নাকি জিরে জিরে আছে নাকি জিরা গাইস জিরা বেশি আছে গোটা জিরা দূর এই দি জিরা ওই এগুলো সব জিরা নাই এইটো আমাৰ সেই যে থাইল্যান্ডৰ পৰা আহিছে তোমাৰ সিক্ৰেট মছলা এইটো চাইনা মছলা এইটো চাইনাৰ মছলা এইটো চাইনাৰ এইটো ফেমাস মছলা আৰু এইটো এই থাইল্যান্ডৰ আজি চাইনা গুলি মাৰি দিছো আমি থাইল্যান্ড কি হ'ব আপোনাৰ ভুল লাগা নাই এইটো আমাৰ থাইল্যান্ডৰ মছলা এইটো ফুচিংখা এই পুচি গাইছ পুৰি গৈছে এতিয়া মই এটা কাপোৰ লম গাইছ পুৰি গৈছে মোৰো পৰি গৈছে গাইছ এইখিনি জেগা এতিয়া আৰু আন্দি চান্দি পৰি গৈছে সেইকাৰণে ভাল হৈ গৈছে পুৰি গৈছে কিন্তু চিটি গৈছে গাইছ এইগিলা তেলে গব মনাই ফালতু কথা কবি মই আহা গাইছ হাসে গব মগিছে গাইছ এনে যাব নাকি গাইছ আমাৰ গাইছ চাবা So guys, মোৰ যে সন্মান সব নহা হৈ গেল লাকি দেখা মোক এই লুকটো দেখা পালে মোৰ সন্মান সব গুচি গ'ল আজি মই এটা খাল্লা এমন বনাতে আমার ক্যামেরা তো লাজর ক্যামেরা মে এখন নকল সব গাইস যদি কৰিছে এনেকে কোনে কোনে পঢ়িব পাৰে আপুনি কমেন্ট কৰিব কিন্তু
মই কমেণ্ট চাম চবৰে কমেণ্ট চাম ৰুটি বনাই কিবা দেখা বস্তু নেকি চবৰে কমেণ্ট এনকি কোনে কোনে পোৱা পাৰে এনকি পোৱা কেনেকে দেখা গৰম ভাত কোনে পাৰে Hello guys, মই এতিয়া ৰুটি বনাই আছো guys এই আমাৰ ভানুৰ ৰূপ ইয়ে চাওঁ আমাৰ থাইলেণ্ডৰ এইটো মানে থাইলেণ্ডৰ চিকেন থাইলেণ্ডৰ নহয় থাইলেণ্ডৰ এইটো থাইলেণ্ডৰ দিবি তই ইচ্ছা নাই পৰহি গৈছিলোঁ মই চেন্নাইত নাই পৰি এনে নহয় চাইনা তই শুনিছো দিবি আই এইটো তই থাইলেণ্ডৰ আছিল এইটো থাইলেণ্ডৰ হয় এইটো চেন্নাইৰ হয় তই কি জানা তই নাজানা একো থাইলেণ্ডৰ যিটো চিকেন মছলা এইটো মানে বহুত দাম লয় এইটো এনে নাপায় এইটো এভেইলেবলো নহয় এইটো এভেইলেবলো নহয় এইটো বহুত দাম পোৱাটো কিন্তু মইতো কষ্ট কৰি আনিছোঁ ভিডিঅ'ৰ কাৰণে অলপে দিম হ'ব দে গাইছ খাই উঠি লগ পাই আছোঁ এতিয়া ভানু এটা গা ধুব মই কেমেৰামেন আছোঁ আজি এতিয়া মই গা ধুম এনে মানে সেই হ'ব পাইপ আমি পাইপেদি গা ধুম এতিয়া চাগৰ পাইপে দেখি দি ভানু পাইপে দেখি দি बॉडी से क्या मेरा बॉडी आप लोग बॉडी देखिए इसका टोपला बॉडी ये हमारा ये की भाई মই হয়তো হলকম গেঞ্জিটো কিন্তু লাজ লাগে আৰু তোৰ বুকুৰ ফুলি দেখিলে মানুহ মৰি যাব বাদ দে আমি সিঙ্গেল লাইফ ভাল বুকুৰ তই সিঙ্গেল আছ মোক কেমেৰাটো ধৰা নে ভাই এক কাম দিবা এটা চাবোন টাবোন আনবা পাঁচশো কিনে নেকি কাৰবাৰ বৈ দিয়া এই চাবোন আনিছো আনছা নেকি বন্ধ কৰিছো এইফালে চাক কি ক'ত নামিব চাক কি আছে মানে টাৰ্জেন বয় চাই মোবাইল নেখলাবি কিন্তু আমাৰ দেখি টাৰ্জেন বহিছি এতিয়া ক'ত নামে চাওক কিমান দ ইছৰা মতে লেতেৰা পানী গাইছিল লেতেৰা পানী এইগিলা ক'ত নামছে মই কৈছোঁ মানা কৰিছোঁ নামবা মানা কৰিছোঁ লেতেৰা পানী নামছি কলা কলা পানী চব এইগিলা যাবি নেকি আগত নাযাওঁ দ আছে আগত ভাই হাতী মাৰি নিয়া নকৰবি ধৰি ধৰি নাই এই দেখো গাইস कैसे মানে তাই বিকিবই মানে পৰি গৈছে গাইস তে ভানু যে টানি আনছি আৰু জাল আনছো জাল এই মোবাইল পানী পুৰা গাইস মই গেঞ্জি ফল কৰিব কিন্তু এটা কথা কৈছো মই এতিয়া অৰ্থ কৈছো নাই এইটো এনে ওলবো আগো এতিয়া এইটো ডাঙৰ কথা নহয় আৰু ওলবো এতিয়া কিমান বছৰ তো 14 বছৰ আছে যেতিয়া 18 বছৰ হ'ব আৰু ওলবো গাইস চাপ আনু বাবু ঠাণ্ডা পানী এইফালে লাকি হাগি আছে হাগি আছে নাই না হাগি নাই পানীটো পুৰা ঠাণ্ডা হৈ আছে গাইছ এইটো ক'বলৈ ইমান দূৰলৈকে আহিলে এইবিলাক চাব পাৰে লাকিৰ বুকুৰ জংগল এয়া যেতিয়া তোমাৰ আপোনালোকৰ জংগল এইটো চবই থাকে ভাই এইটো চবই থাকে মোৰ 18 বছৰ হৈছে এইটো কাৰণে মই উঠছি হয় নেকি এইটো কাটব লাগে এই কাটলি বেছি হয় না এই দেখো গাইস ভানু মকত লগাম জানো মুস ইদান মুখ আমি স্টোরি में लगाएगा ये देखिए गाइस कैसे मोबाइल हम स्टोरी लगाम रा लाकी जंगल ओए डांस कर दी डांस दा ओए डांस कर पोसुई गाना डांस करना বহিয়া মে কসইয়া মারিলে তেন কস ইমান ডকৰে জানো আৰু আহিলো তোৰ কাৰণে बहकी सभी जुबां हैं हम हैं हजार ঠাণ্ডা
ঠাণ্ডা কুল কুল ঠাণ্ডা ঠাণ্ডা কুল আমি ইফালে কাগজকেইটা ৱাট ধুই নল'লে হয় देखो गाइस अभी ना है मैं कैमरामैन हूँ ना बाबा মই গাছা ধুই গ'লো এতিয়া ইফালে আছে দেখিব ৰুটি এতিয়া আমি ইয়াতে ৰুটিটো খাই লওঁ তত লগ পাই আছোঁ গাছা ধুই গ'লো এতিয়া গাছা ধুই গ'ল আমাৰ পুৰা ফ্ৰেছ লাগি আছে মনটো আমি ভিডিঅ'টো বনাম ভালকে অঁ এতিয়া অকণমান সময় গৈছোঁ গাছা ধুলোঁ পুৰা আমি ভালকৈ পিছফালে চাব পাৰে পাৰিছে এতিয়া বড়ো পাৰিছে কাৰণ এতিয়া ফুটবল মেচ হ'ব বড়ো পাৰিছে মানে এতিয়া মানুহ চানুহ হ'ব না বহুত মানুহ হ'ব ইয়াতে কিমান বাহিৰ হৈ যায় এতিয়া বড়ো পাৰি দিছে ଏବେ উঠি আহক গাইছ হ'ব হ'ব খাই লওঁ দিয়া গাছ এতিয়া আমি ভাত খাই লওঁ দে গধূলি লগ পাই আছোঁ অলপ ফুৰবা যাওঁ আমি গধূলি লগ পাই আছোঁ গধূলি ফুৰবা যাম লগ পাই আছোঁ না কি লাগে কওঁ গধূলি আমি মজা জেগাত যাই অঁ গধূলি ফুৰবা যাম তাতে আমাৰ ধুনীয়া জেগা গধূলি আমি এটা জেগাত যাম ফুৰবা যাম দেখাই আছোঁ অঁ আৰু তাতে বেষ্ট কৰি বেকগ্ৰাউণ্ড মজা এতিয়া আমি ভাতটো খাই লওঁ লগ পাই আছোঁ নেকি এতিয়া ভাতকৈ সোমাম অলপ ভাতকৈ সোমাম আমি ৰেষ্ট ল'ম এটা ফুৰবা যাম বুলি এতিয়া মই জেগাটো ফুৰবা যাই আছোঁ এতিয়া চাব পাৰে দেখি আছে আৰু ইয়াতে ইও ভ্লগ কৰি আছে ত' বলক তাতে যাই লগ পাই আছোঁ আপোনালোকক চলো চলে হম বলক গাইছ যাই আছোঁ এতিয়া পুৰা মজা কৰি মোবাইলটো এৰা ব্লগ বনাই কি চশমা মাৰি পুৰা মানে চশমা বহুত দৌৰ দিছে না গাইছ চশমা মাৰিবা গাইছ চকু বেয়া হৈ যায় ই মা তাৰ চকু তাৰ বেলেগ পৰিৱেশ চাব পাৰে পুৰা ভাল পৰিৱেশ পুৰা ৰাস্তাত চাব পাৰে কি ধুনীয়া সেউজীয়া বন গাইছ মানে চাব পাৰে এইফালে ক'ত ঘুমাই পিনে এইফালে কি ঘুমাই পিনে কিবা ফটোশ্বুট কৰি আছে এইবিলাক কিহৰ ফটোশ্বুট বা নাজানো দে এইবিলাক বুজি নাপাওঁ কিবা ঘুমাই ফটোশ্বুট কৰে নেকি আৰু ই ভাই লাকি ঘুমাই ফটো মাৰে ই ভাই ইয়াৰ অলপ ফুৰি পিনে আহিলোঁ আহি পিনে এতিয়া ঘৰত যাওঁ আৰু ফুৰি পিনে এইফালে কি হৈছে মানে ৰাস্তাটো আছে ৰাস্তাৰ মাজত মানে সেই গছ চছ নাই তাতে কি একদম ৰ'দ পৰে একদম চৌৰকো পৰা ফুচফুচে ৰ'দ পৰে একদম চিধা কৰি আৰু এইফালে ছাগল তাগল এৰি দিছে গৰু চৰু এৰি দিছে মানে চালোঁ গাঁৱৰ পৰিৱেশটো এতিয়া আৰু ঘৰত যাই থাকোঁ যাই পিনে গধূলি লগ পাই আছোঁ আপোনালোকক এতিয়া মানে যাওঁ আৰু তোৰ মোবাইলটো নাম কি আছিল আইফোন 6 অঁ লাকি কিবা কওঁ গাইছ বহুত গৰম দিছে গাইছ ইমান ৰ'দ পৰি আছে চকু আজি দুবাৰ আমি গা ধুবলগীয়া হৈছে কাৰণ ইমান গৰম উপায় নাই উপায় নাইকিয়া হৈ গৈছে আৰু আইচক্ৰীম খাই লওঁ আমি এতিয়া আইচক্ৰীম ল'লোঁ বৰ ঠাণ্ডা ঠাণ্ডা খাই লওঁ দিয়ক গাইছ মই এতিয়া অলপ ফিল্ম চাই আছোঁ এতিয়া অলপ মই মোবাইলটো যাৰ পৰা চালা কাজিয়া গেছি গাইছ এটা পাগল এতিয়া এটা পাগল এইয়া ফাইট লাগি গেলে তোৰ ফাইটিং চিন গাইছ ফাইটিং কম্ফু ফাইটিং আপোনালোকে ফ্ৰীতে ফাইটিং চাবৰ কাৰণে ভিডিঅ' লাইক কৰি দিব ফ্ৰীতে ফাইটিং দি আছোঁ মই ইয়াতে বছৰ 15 হয় না 2000 কিমান মই মোৰ তাৰিখত খাই নামি এটা পাগল বুলি তাকে সেই কৰিব লাগিব সময় দিব লাগিব পাগলৰ দৰে কামবিলাক কৰি থাকে আৰু কাজিয়া সৰু চলিৰ দৰে গোটেই একেবাৰে মই এতিয়া আপোনালোকৰ এটা বস্তু দেখাম
এই চাইনিজ যে ফিল্ম মান থাকে তাতে এটা বস্তু মানে নটিচ কৰে নকৰে ৰ'ব মই এইটো সেই কৰি আছোঁ এটা মানে কি হয় এটা ফাইটিং চলি আছে চাবচোন গোটেই কি কিবা নিউটনৰ সেই ফেল হৈ যায় উৰি যায় কি বেয়া নিউটনৰ সেই ফেল কৰি যায় দেখোতে উৰি হাৱাতে উৰি থাকে এইবিলাক কি বেয়া নাজানো দেই কৰবা কি ফিল্ম বনাইছে এইবিলাক উৰি যায় হাৱাই চাই দেখোন ধেই বাদ দি তই বোলে ফিল্ম চাইছা ফিল্মটো কেনে লাগে চাই কচোন ফিল্মটো চাই মজা লাগে যদি আপুনি যদি তাৰ লাকি বুলি ফিল্মখন চাইছি কি সুধিবেক কেনে লাগে ফিল্মখন ফিল্মখন চাই মজা লাগে যদি আপুনি বুজি পাই না একদম এটা ফিল আহি যাব যে এনেকুৱা মই চিনেমা বাৰ বাৰ চাই দেখিম এনেকুৱা এটা ফিল আহি যাব আপোনালোকৰ এই ফিল্মখন মানে চাইছি মই বহুত দিন ফিল্মখন চাৱাৰ আগতে কাৰণ 40 মিনিট এনে খেলাবা নোৱাৰি না ফিল্মখনৰ নামত ফিল্মখন 2 ঘণ্টা থাকবো 1 ঘণ্টা থাকবো 4 ঘণ্টা থাকবো আহি থাকে আৰু এতিয়া মই বহুত দিন ফিল্ম ডাউনলোড দিছো হ'ব দে বহুত নেপাল লিখব চিম্পাঞ্জি দে হ'ব দে বহুত দিন চিনেমা মই ডাউনলোড কৰি থৈছো আৰু চাম আমি আজি ৰাতি হ'ব দে গাইছ বস্তু আছে লাগে কেমেৰা খুললে মানে আৰু মুখখন বন্ধ নহয় গাইছ গাইছ ভাতটো খাই লওঁ ফিল্ম চাই ভাতটো খাই লওঁ মই দে গাইছ এই বাপা এই খাই লওঁ ভাত মই ভাতটো খাই লওঁ দে গাইছ বহুত ভয় লাগে দেই ভিডিঅ' এডিটিং কৰা হৈ গ'ল এতিয়া মই ঘুমাই থাকোঁ দে গাইছ বাই বাই আজি বস্তুটো এণ্ড কৰি দিছোঁ লাকি পৰি আছে একদম পুৰা মৰা মানুহৰ দৰে গান চান শুনি একদম পুৰা চেট চং শুনি আছে ব্ৰেকআপ চেকআপ হ'ল নেকি তাৰ পুৰা চেট চং শুনি আছে ইটো ৰাতি 2টা বজাতো সেই চাৰ্জত লাগে মোবাইল টিপি আছে চালা সেই যা হৈছে দে